নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দীপাঞ্জলিস ব্লগ। তো গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালে। আৰু আজি আকৌ এটি নতুন ভিডিঅ'লৈ আহিলোঁ আপোনালোকৰ ওচৰত। আৰু ঠাণ্ডা আজি বহুত বেছি দিয়া নাই আজি, তো ইয়াতে গা পা ধুই পুৰা একদম ফ্ৰেছ হৈ ৰ'দ পোৱা পাইছোঁ। আৰু মোৰ ভাইটি পিছফালে লাজ পায় কেমেৰাৰ সন্মুখত আহিব। তো গাইজ চাহ পানী খোৱা হ'ল আৰু আজি গোটেই দিনৰ সম্পূৰ্ণ ব্লগ দিম। তো আজি স্কুলো নাই, অফ আছে। তো চাই থাকক ভিডিঅ'টোত কি কি কৰোঁ। আৰু আজি ডেইলি ব্লগৰ লগতো স্কিন কেয়াৰ। তো গাইজ ঘৰত আহি লাড়ু খোৱা আৰম্ভ দিছোঁ, গুড়ৰ লাড়ু। একচুৱেলি মই খাই বহুত বেছি, মই বাইকৰ ওপৰত পুৰা বহি আছোঁ ভৰি হাত মেলি। তো গাইজ মই আজি ব্লগিঙৰ লগতে স্কিন কেয়াৰৰো মানে ভিডিঅ' দিম, মানে ভিডিঅ' কৰিম আৰু শ্বেয়াৰ কৰিম। স্কিনটো বহুত বেছি বেয়া হৈ গৈছে, ঠাণ্ডা দিনত বহুত স্কিন বেয়া হয়। তো মই মানে কি কৰিলে ভাল সেইটো মই দেখাম বাৰু আপোনালোকক। তো বলক এতিয়া ভিতৰলৈ যাওঁ, যাই কিনে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মানে কি ক'ম, আৰু এটা লাড়ু খাবলৈ লৈছোঁ। বহুত ভাল লাগিল খাই, কিবা টেষ্ট লাগিল আজি বহুত। তো এয়া খোৱা হৈ গ'ল, ভিতৰলৈ আহিলোঁ। এয়া বিটটো মানে এটা বিট ওলাই লৈছোঁ ফ্ৰিজৰ পৰা। বিটটো ভালকৈ চিলাই ধুই ধাই লৈছোঁ। আৰু ইয়াৰ এইখন ৰুকনিখন মানে পুৰণা হৈছে আৰু। তো এতিয়া ভালকৈ ৰুকি ল'ম, ৰুকি কেনে মুখত এপ্লাই কৰিম। আৰু বহুত বস্তু দিয়া যায়, হানি, চুগাৰ পাত, মই এইবোৰ নিদিওঁ, মোৰ স্কিনটো বহুত চেঞ্চিটিভ। আৰু এয়া চাওক মোৰ বিটখিনি ৰুকা হৈ গ'ল। আৰু এতিয়া মানে মই এপ্লাই কৰিম মুখত। মুখটো ভালকৈ ধুই লৈছোঁ, ধুই কিনে মুচিছোঁ আৰু চুলিখিনি বান্ধি লৈছোঁ। তেতিয়া এপ্লাই কৰিম, এইটো স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। চাওক একদম পুৰা ৰঙা ৰঙা হৈছে, বহুত বেছি ভাল হয় বিটৰুট মানে স্কিনৰ কাৰণে। আপোনালোকে খাব পাৰে, লগাব পাৰে, মই দুটাই কৰোঁ। আৰু মোৰ স্কিনটো বহুত বেছি বেয়া হৈছে, একচুৱেলি কেয়াৰ লোৱা নহয়, টাইম নহয়, সেইটো কাৰণে এনেকৈ লগাই আছোঁ। কেমেৰা ধৰি দিয়া মানুহ নাই, নিজে নিজে এনেকৈ ধৰি ভিডিঅ' বনাই আছোঁ। তো গাইজ এই অকণমান বিটটো ৰৈছে, আৰু এইখিনি মই মানে হাতত দিম আৰু ডিঙিত ভালকৈ ঘঁহিব লাগিব এইখিনি দি। তো আপোনালোকক এয়া চাওক, মোৰ হাতটো চাওক পুৰা ৰঙা। গাইজ মই ঘৰত গৈ কিনে ভালকৈ লগাওঁ এইখিনি, এনেকৈ কেমেৰা কৰি মানে লগাওঁ। বহুত বেছি অসুবিধা হয়, ধৰা মানুহ নাই, তো ডিঙিটো লগাব লাগিব আৰু মুখত ভালকৈ লগাম এইখিনি। তো আপোনালোকেও লগাই চাব পাৰে, স্কিনৰ কাৰণে বহুত বেছি ভাল হয়, বহুত উপযোগী হয়। তো এতিয়া ভিতৰলৈ যাওঁ গাইজ। তো গাইজ মোৰ মুখ চুখ ধুলো, শুকাইছিলে। তো তাৰপিছত বহুত চাফা লাগি আছে স্কিনটো। আৰু মোক বিটটো লগাই এনেকুৱা লাগিছে যে মই হোলী খেলাই আছোঁ। তো এতিয়াও আছে চাওক অকণমান ৰেড আৰু এবাৰ ভালকৈ ফেচ ৱাছ কৰিব লাগিব, কিন্তু লগাই মানে শুকাৰ পিছত ধুই ফেচ ৱাছ কৰিব নালাগে। তেতিয়াহ'লে মানে বিটটোৰ যিটো মানে ৰসটো ভিতৰত সোমাই স্কিনত, সেইটো মানে যায় আৰু তেনেকুৱা আৰু মানে। তো এয়া লগালোঁ, লগাৰ পিছত এয়া চাওক মুখটো বহুত চাফা লাগি আছে ন গাইজ। এয়া চাওক মোৰ স্কিনত এইবোৰ কিবা কিবি উঠিছে আৰু। তো গাইজ এয়া চাওক, আমাৰ ঘৰৰ নতুন মেম্বাৰ টমি, মানে আমাৰ ঘৰৰ ওচৰত ঘৰৰ মানে কুকুৰৰ বহুত পোৱালি দিছিলে। তো আমি এটা লৈ আহিলোঁ, বহুত কিউট হয়, আপোনালোকে চাওক। আহিয়ে পূৰা ৰুটি খাই আছে, বহুত বেছি ভোক লাগিছে তাৰ একচুৱেলি মানে। তো এয়া চাওক পুৰা মোৰ কলৰ ওপৰত উঠি বহিছে, নানামে আৰু মোক মানে বহুত বেছি ভাল পাইছে। তো এইফালে ঘৰত আহিলোঁ, এইফালে মায়ে মাছ ভাজি আছে আৰু কিবা কিবি আইটেম আছে, আৰু এইফালে আলু ভাজি হৈছে। তো ভাত খাইছে। এতিয়া মই অলপ ঘৰৰ সন্মুখত ওলাই আহিছোঁ, ভাবিলোঁ ভিডিঅ' কেইটামান ইনষ্টাগ্ৰামৰ ৰিলচ বনাওঁ আৰু ইউটিউবৰ ভিডিঅ'টো কণ্টিনিউ কৰোঁ। ভাত চাত খোৱা হৈ গ'ল, এইবোৰ আৰু ভিডিঅ' নকৰিলোঁ। তো এতিয়া এনেই আছোঁ। আৰু মই আমাৰ বিটৰুটৰ ৰসটো লগাৰ পিছত স্কিনটো বহুত বেছি গ্ল' কৰি আছে। আৰু ছানবাৰ্ণবিলাক যিবিলাক এইফালে ক'লা পৰিছিল, এইবিলাক মানে কমা নিচিনা লাগি আছে। এদিন ইউজ কৰি বহুত বেছি ভাল হয়, আপোনালোকেও ইউজ কৰিব। মই চাওক আমাৰ টমি পুৰা শুৱাত ব্যস্ত, একদম মোৰ কোলত পুৰা শুইছে। চাওক টমি নাই, শুৱাত পুৰা ব্যস্ত, পুৰা টোপনি লাগিছে ইয়াত। আমাৰ টমিয়ে শুলে, তাক শুই মানে টোপনি লাগিছে পুৰা, আপোনালোকক দেখালোঁ। তো তাক মই এনে থৈ দিলোঁ আৰু শুইছে পুৰা। তো এতিয়া মই ভাবিলোঁ অকণমান টাইম ৰেষ্ট কৰোঁ, ইউটিউব চাওঁ, ইনষ্টাগ্ৰাম কৰোঁ, ফেচবুক কৰোঁ। তো অকণমান ৰেষ্ট কৰোঁ আৰু। তো আপোনালোকক মই অকণমান পিছত লগ পাই আছোঁ, তো ব্লগটো সম্পূৰ্ণ চাই থাকিব। তো গাইজ মই শুই উঠি চালোঁ, এয়া চাওক আমাৰ টমিয়ে পূৰা একদম চিৰা ভাজা নহয়, একচুৱেলি কাঁচা চিৰা খাই আছে। বহুত বেছি ভাল পালে তাই একচুৱেলি খাই, আজি প্ৰথম খুৱাই দি আছোঁ। তো বহুত ভাল পালে আৰু পূৰা খাই আছে। চাওক আপোনালোকে কিমান কিউট লাগিছে ন, সঁচাই বহুত কিউট লাগে মোৰ। তো এইফালে জুই কাৰণ বহুত বেছি অকণমান টাইম ৰেষ্ট ল'লোঁ এনেই। তো টোপনিটো নাহে মোৰ দুপৰীয়া কেতিয়াও। তো এতিয়া ভাবিলোঁ গৰমগাত দি কেনে চাকি দিওঁ, দি কেনে চাহ পানী খাওঁ আৰু আমাৰ জিমিৰ লগত।
তো গাইছ অকণমান টাইম ৰেষ্ট কৰিলোঁ তে মোবাইল চালোঁ মানে ইউটিউব ইনষ্টাগ্ৰাম হোৱাটছএপ চব চেক কৰিলোঁ আৰু এইখিনি টাইমত আৰু এতিয়া ভাবিলোঁ উঠি কেনে ভৰম খাটো কেনে চাকি বন্তি দিওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তাৰপিছত চাহ পানী খাওঁ কি কৰোঁ দেখাম ব্লগত আৰু আমাৰ টমিয়ে কি কৰে গোটেই ভিডিঅ' দিম বাৰু তো আপোনালোকে ব্লগটো চাই থাকক আজি আপোনালোকৰ লগত আৰু এটা কথা শ্বেয়াৰ কৰিম যে মই নিজে মানে ফিট থাকিবৰ কাৰণে কি কৰোঁ একচুৱেলি মইতো ইমান মটিও নহয় ইমান ক্ষীণো নহয় তো ফিট থাকিবৰ কাৰণে মই কি কৰোঁ তো মই বহুত এক্সাৰচাইজ বা ফ্ৰুটছ অমুক হাবি জাবি একোৱে নাখাওঁ একো নকৰোঁ বাছ এটাই কাম কৰোঁ এটা ট্ৰিক ইউজ কৰোঁ এইটো কি ট্ৰিক হয় আপোনালোকক দেখাই আছোঁ ফিট থাকিবৰ কাৰণে এইটো ট্ৰিক ইউজ কৰোঁ তো গাইজ আপোনালোকে এইটো ট্ৰিক ইউজ কৰিব মোবাইলত এখন বেয়া ফটো ৰাখি দিব মটি ফটো যাতে আপোনালোকে খোৱা টাইমত পিজ্জা বাৰ্গাৰ এইবোৰ ফেট জাতীয় বস্তু খোৱা টাইমত ফটোখন চাই তো এইটোৱে ট্ৰিকটো কেনেকুৱা লাগিল আপোনালোকেও এই কামটো কৰিব এখন বেয়া মটি ফটো আপোনালোকৰ ৱালপেপাৰো ৰাখিব তাৰপিছত যিকোনো পিজ্জা বাৰ্গাৰ চিজ অমুক তমুক এইসব খোৱাৰ আগত ফটোখন চাব তাৰপিছত চাব আপোনালোকৰ একেবাৰে খাব মন নাযাব আৰু আপোনালোকে ফিট হৈ থাকিব তেতিয়া তো কেনেকুৱা লাগিল মোৰ এই ট্ৰিকটো মোক কমেণ্ট কৰি নিশ্চয় জনাব আপোনালোকেতো গমে পাই মই ব্লেক কফি খাই ভাল পাওঁ তো এয়া কফি লৈ লৈছোঁ আৰু পানী গৰম দি বনাই ল'লোঁ ব্লেক কফি আৰু এইফালে মই এতিয়া খাইছোঁ চিৰাৰ লাড্ডু একচুৱেলি বিহুত বনাইছিল পাকঘৰতে আছোঁ মই তো এয়া চাওক পুৰা একদম খাই আছোঁ বহুত টেষ্টি হৈছে কিন্তু লাডুটো সঁচাকৈ তো খোৱা হৈ গ'ল আৰু এয়া এইফালে কফি খাই আছোঁ এতিয়া তো কফি খোৱাৰ পিছত মায়ে আৰু কি বনাই নাজানো সেইটো খাই কেনে আজি ৰাতি ভাবিছোঁ ভাত নাখাওঁ তো এইটো কফিটো খাওঁ আৰু এইফালে কফি খাই চালোঁ মায়ে পোহা বনাই আছে তো পোহাটো খাই লওঁ খাই যায় আজি ৰাতি মই ভাত নাখাম কাৰণ একদম পেট ফুল হৈ আছে তো আপোনালোকে ব্লগটো চাই থাকক চাহ পানী খালোঁ আৰু ভাতটো নাখাওঁ আজি মানে ভোক নাই চাহটো হেভিকৈ খাইছোঁ তো আজি ব্লগটো ইয়াতে আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অহাকালি লগ পাম টাটা বাই বাই।